হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। মোৰ নাম কি মই আজি ক'বলৈ লৈছোঁ। মোৰ নাম গীতিমণি মালাকৰ। মই গুৱাহাটীত থাকোঁ। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ। যোৱাকালি ভ্লগত কৈছোঁৱে, আগৰবাৰ মানে আগতে এটা ইউটিউব চেনেল আছিল, সেইটো মোৰ বেয়া হৈ থাকিল। এইবাৰ নতুনকৈ খুলিছোঁ। এইবাৰো আপোনালোকৰ সহায় লাগিব, ভাল পোৱা লাগিব। গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কাৰণে মই যাতে অলপ সাহস পাওঁ আৰু আগুৱাই যাবলৈ। মোৰ একেবাৰে বেয়া লাগি আছে, মোৰ আগৰ চেনেলটো বেয়া হৈ যোৱাৰ কাৰণে। এবাৰ নতুনকৈ খুলিছোঁ, আপোনালোকৰ একদম আশীৰ্বাদ লাগিব। গতিকে আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক আৰু নতুনকৈ আগুৱাই যাব পাৰোঁ যাতে। আৰু মই ভিডিঅ'বিলাক এনেকৈ সদায় কৰি যাম বুলি ভাবিছোঁ। আৰু কিবা অসুখ বিসুখ হ'লেতো সেইটোতো বেলেগ কথা, কিন্তু মই সদায় কৰি যাম বুলি ভাবিছোঁ। আৰু গতিকে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে আৰু এটা কথা কওঁ, হোলী আহি আছে, হোলী আপোনালোকৰ কেনেকুৱা হ'ব? গতিকে ময়ো ভাবি আছোঁ হোলী খেলিম। গতিকে হোলীটো বছৰত আহে আৰু বছৰতো আমি সকলোৱে ৰং লগাই যাতে সেই ৰঙেৰে আমাৰ জীৱ জন্তু সকলোৰে যাতে ৰঙেদি ভৰি যায় মন প্ৰাণ। গতিকে ভিডিঅ'টো আজিলৈ এৰিছোঁ। আপোনালোকে চাব, ভাল পালে আৰু জনাব মোক। বাই বাই।